শাসক পক্ষই আজি কৈছে যে বিৰোধীয়ে মানে আলোচনাটো লুৰিণৰ বিয়াক লৈহে পাতিলে নেকি কালি এইধৰণে নহয় মানে যদি কোনোবা মই নাজানো শাসক পক্ষত যদি অকল দৈত্য দানৱবিলাক আছে মই নাজানো আমি মানুহবিলাক আছিলোঁ মানুহে আমি হাঁহি তামচা কৰি থাকোঁ হয়নে নহয় এতিয়া মই কিবা এটা কৈ দিওঁ যে আপোনাৰ হাঁহি এটা ওলাইছিলে নহয় আপোনাৰ যদি এতিয়া টিভি কেমেৰাটো আপোনাৰ পিনে দি এই সাংবাদিকে বাইক লওঁতে হাঁহিয়ে থাকে বুলি ক'লে মানে সেইটো হ'ব নেকি কওক আমি যেতিয়া বন্ধু হিচাপে কথা পাতি আছোঁ আমি চাওক কেইদিনমানৰ আগলৈকে আপোনালোকে বজাই আছিলে যে একদম বিৰোধীৰ মাজত কাজিয়া 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 কালি বিৰোধীৰ মাজত ইমান ধুনীয়া হাঁহি ফূৰ্তি তামচা হয়নে নহয় আমি আমাৰ মৰমৰ ভাই আমি কি কয় আমাৰ লুৰিণক কৈ আছোঁ যে তই সোনকালে বিয়া পাতিব লাগে হয়নে নহয় কওক সেইটো আপোনালোকে কেনেকুৱা ফূৰ্তি আপোনালোকে ক'ব লাগে যে বিৰোধীৰ মাজত পৰিৱেশ বৰ ধুনীয়া হৈ গ'ল দেই এওঁলোকৰ মাজত বন্ধুত্ব সাংঘাতিক বৃদ্ধি পালে এইবাৰ আৰু ২৬ত কোনো পধ্যে বিজেপিয়ে নোৱাৰে নিউজটো তেনেকুৱাই হ'ব লাগিছিল নিউজ লাইভে গৈ আৰু কোনোবাই গৈ উল্টাকে কৈছে বোলে এওঁলোকে আলোচনা কৰা নাই এওঁলোকে বোলে হাঁহি তামচা কৰিছে হাঁহি তামচা কৰিছোঁ মানে আমাৰ মাজত বুজাবুজি খুব ভাল আমি খুব ধুনীয়াকৈ বিজেপিক হৰুৱাব পাৰিম বুলি বুজি পাইছোঁ আৰু ২৬ত হৰুৱাম আৰু হৰুৱাব পাৰিলেহে আপোনালোকৰো শান্তি হ'ব আমাৰো শান্তি হ'ব চাকৰিয়ালো শান্তি হ'ব ব্যৱসায়ো শান্তি হ'ব মহিলাসকলৰো শান্তি হ'ব ছাত্ৰ ছাত্ৰীৰো শান্তি হ'ব অসমত আদি সুন্দৰভাৱে থাকিব পাৰিম গতিকে আমি চবেই মিলি বিজেপিক হৰুৱাওঁ হওক আপোনালোকৰ পৰা সহযোগিতা বিচাৰিম মানে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আচলতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নটটো অলপ ঢিলা হৈ গৈছে তেওঁৰ মগজুৰ নটটো ব্ৰেইনৰ নটটো অলপ ঢিলা হৈ গৈছে তেওঁ একদম উৎপাত কৰিবলৈ লাগিছে তেওঁ অস্থিৰ হৈছে তেওঁ মানে কি বুলি কয় ৰেছলেছ হৈ গৈছে আৰু সেইকাৰণে তেওঁৰ মুখৰ পৰা যিকোনো কথা ওলাবলৈ ধৰিছে সেইকাৰণে তেওঁ এতিয়া যিবিলাক কথা কৈছে সেইবিলাক আপোনালোকে বৰকৈ নিউজ কৰি নাথাকিব কাৰণ তেওঁ অলপ অস্থিৰতাত ভুগিছে তেওঁক অলপ চিকিৎসা কৰাৰ এই সময়ত খুব প্ৰয়োজন মই আশা কৰোঁ আপোনালোকে তেওঁক এবাৰ চিকিৎসা কৰাৰ কাৰণে এবাৰ পৰামৰ্শ প্ৰদান কৰে কালি বেলেগ প্ৰসংগ দিছোঁ কালি যিহেতু ঐক্যমঞ্চ আপোনালোকে বহিয়া এটা সিদ্ধান্ত হৈছিলে কালি ঐক্যমঞ্চ এটা সিদ্ধান্ত হৈছিলে যে ৩১ আপোনাৰ নিৰ্বাচন খেলিব তাক লৈ পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইটো তেওঁলোকে নিউজ ৰিপৰ্ট কৰাৰ কাৰণে আপোনালোকৰ কোনো একো ইছ্যু নাই কাৰণে আপোনালোকে বহাবলৈ কৈছে মানে হিমন্ত বিশ্ব শৰ্মাইহে জানে যে তেওঁ কালি কলিজাত কিমান আঘাত লাগিছে তেওঁ হাওঁফাওঁ কিমান মানে ধৰফৰণি উঠিছে কালি হিমন্ত বিশ্ব শৰ্মাইহে জানে আপোনালোকৰ যদি কাৰোবাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ব্যক্তিগত সম্পৰ্ক আছে এবাৰ ৰিকুৱেষ্ট কৰক তেওঁ যে আপুনি কালি ৰাতি শুব পাৰিলে নে নাই সকলো মানুহে জানে যে এতিয়া বিজেপি দলক বিদায় দিবৰ কাৰণে অসমৰ মানুহ উন্মুখ হৈ আছে সকলো মানুহে প্ৰাৰ্থনা কৰি আছে যে বিজেপিয়ে একদম আমাক একদম খাই মাৰি দিছে সকলো মানুহ আপোনালোকে চাওকচোন এজন ব্যৱসায়ী সোধক চবৰে ব্যৱসায় বেয়া এজন সাংবাদিকক সোধক যে আগতকৈ অৱস্থা বেয়া আপোনালোকৰ মালিকক সোধক আগতকৈ অৱস্থা বেয়া মোক সোধক মই এজন এক্টিভিষ্ট হয় মই এজন MLA হয় তেওঁ মোক সোধক আমাৰ অৱস্থা আগতকৈ বেয়া সব ফালৰ পৰা আমাৰ বাক স্বাধীনতা হৰণ কৰি দিয়া হৈছে আমাৰ কথা কোৱাৰ অধিকাৰ নাইকিয়া কৰি দিয়া হৈছে সংবাদ মাধ্যমত আমাৰ কথা কমকৈ ওলায় সংবাদ মাধ্যমক তেওঁ নিজৰ আউটাৰত ৰাখিছে তেওঁ বিধানসভাত আমাক কথা ক'বলৈ নিদিয়ে তেওঁ বস্তুৰ মূল্য বৃদ্ধি কৰি আমাক অৱস্থা বেয়া কৰি দিছে বিজনেছমেনবিলাক চব দেউলীয়া হৈ গৈছে অসমৰ সকলো মানুহে সকলো চাকৰিয়ালক সোধক সব চাকৰিয়ালবিলাক তেওঁতো মুখেৰে কৈ দিছে যে কোনো চাকৰিয়ালে মোক ভোট নিদিয়ে কেলৈ কৈছে কাৰণ চাকৰিয়াল মানুহবিলাক আটাইতকৈ কনচিয়াছ হয় তেওঁলোকে চৰকাৰৰ লগত দৈনিক উঠা বহা কৰে গতিকে তেওঁলোকে এই বিজেপি চৰকাৰখনৰ আচল চৰিত্ৰ বুজি উঠিছে কোনো চাকৰিয়ালে তেওঁক ভোট নিদিয়ে সেইকাৰণে কি কৈছে এতিয়া তেওঁ ভাবি আছিলে যে আমি বিৰোধীবিলাক যদি বিভক্ত হৈ থাকে তেতিয়াহ'লে এইটো চান্সতে কেনেবাকৈ ওলাই যাব পাৰিম নেকি পইচা চইচা দি অৰুণোদয় দি আপোনাৰ বেনিফিচিয়াৰী স্কিম দি এইবাৰতো আপোনালোকৰ ল'ৰা ছোৱালীবিলাককো এইবাৰ পইচা দিব 10,000 নিযুত মইনাৰ ঠাইত এবাৰ কিবা এটা বনাব এতিয়া চাই থাকক কি কয় এইটো নিযুত কি হ'ব তেতিয়া মইনা নহ'লে বাবু মইনা ন এনেকুৱা কিবা মইনা এটা বনাব আপোনালোকে চাই থাকক বাবু মইনা বা নিযুত বাবু এনেকুৱা কিবা এটা বনাই তেওঁ পইচা দিব এতিয়া তেওঁ ভাবিছে যে পইচা দি আমি চব কিনি লওঁ কিন্তু আপোনালোকে সকলোৱে এবাৰ খবৰ লৈ লওক তেলেংগানাতো আমাৰ ইয়াতকৈ 1000 গুণ বেছি এনেকুৱা বেনিফিচিয়াৰী স্কিম দিছিলে কিন্তু তেলেংগানা চৰকাৰখনক মানুহে এইখন কি চৰকাৰ বুলি কয় তেলেংগানাৰ TRS চৰকাৰখনক উৰুৱাই দিলে কেলে জনগণক একদম কণ্ঠৰুদ্ধ কৰি দিছিলে জনগণৰ ব্যৱসায় বাণিজ্য খতম কৰি দিছিলে হিটলাৰী চৰকাৰ আছিলে আৰু এতিয়াও এই চৰকাৰখন তেনেকুৱা আৰু 2026ত
হিমন্ত বিশ্ব শৰ্মাই বিদায় ল'ব আৰু বিদায় ল'লে বাকীবিলাকে ভয় নকৰিলেও হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ঢেৰ কেছ মোকদ্দমা আছে আকৌ কিজানি তেওঁ চাৰ্জশ্বিট লুকুৱাই দিয়া কথাবিলাক আকৌ ওলায় তেওঁ আকৌ কিজানি কি কয় আপোনাৰ লুই বাৰ্জাৰ কেলেংকাৰী কেছটো এতিয়া আপোনালোকে জানে যে CBIত চলি আছে সেইটো কিজানি আকৌ ওলায় তেওঁ সাৰদা কেলেংকাৰী কেছটো যদি আকৌ ওলায় এই গোটেইবিলাক উত্তৰ কাছাৰ কেলেংকাৰীটো যদি আকৌ কেনেবাকৈ নতুনকৈ ৰিভিউ হয় এতিয়া চলি থকা গোটেই কেলেংকাৰীবিলাকৰ ওপৰত যদি আকৌ হেৰি হয় এইকাৰণে ভয় খায় আৰু সেইকাৰণে তেওঁ আপোনালোকে খাটাংকৈ খবৰ লওক যাৰ যাৰ সম্পৰ্ক আছে এইমাত্ৰ ফোন কৰক নিউজ লাইভৰ মানুহ আছে নেকি কোনোবা তেৰি নিউজ লাইভৰ মানুহ ক'লে মই এইমাত্ৰ পৰামৰ্শ দিলোহেঁতেন এইমাত্ৰ CMক ফোন কৰক কালি কিমান সময়লৈকে তেওঁ বিচনাত ধৰ ফৰাই আছে খবৰ লওক তেওঁ অৱস্থা বেয়া সেইকাৰণে তেওঁ আমাক গালি পাৰিব মানে আপুনি আওপকীয়াকৈ সুধিছে যে জুবিন মৃত্যুৰ অন্যতম অপৰাধী আপুনি কৈছে যে ৰিণিকী ভূঞা শৰ্মা নেকি মই নাজানো মানে মই তদন্ত কৰিবলৈহে কৈছোঁ কিন্তু আপুনি কোৱা কথাটো আপুনি যে সাংবাদিক হিচাপে যে এনেকৈ ধৰণে উপলব্ধি কৰিছে মই প্ৰশ্নটো সুধিছে তাতে দেয়াৰ ইজ চামথিং মানে আপোনাৰ কিবা এটা জুই একোৱা যদি মানে জ্বলে তেতিয়াহেতো অলপ ধোঁৱা ওলায় ন আপুনি যে সুধিবলৈ কথাটো পালে তাৰমানে কিবা এটা আছে গতিকে এই নিউজটো আপুনি কৰি দিব বুলি মই আশা কৰিছোঁ